গাইজ কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে আজি টাইটেল আৰু থাম্বনেল চাই যদি ভিডিঅ'টো ক্লিক কৰিছে নিশ্চয় ভিডিঅ'টো গাইজ এনেকৈ হ'বলৈ গৈ আছে মই এতিয়া আছোঁ ৰৌতা ঘৰৰ পৰা মানে টোটেলি আহিলোঁ বৰষুণ পূৰা এনেকুৱা বৰষুণ দি আছে কি ক'ম ভিডিঅ'টো বনাব পৰা নাই এতিয়া টাইম পূৰা হৈ গৈছে 4টা মই মানে মোবাইলত ভিডিঅ' বনাইছোঁ গাইজ সেইকাৰণে টাইম চাইম দেখা নাই এতিয়া আছোঁ ৰৌতাত গাইজ আজি মোৰ মানে শুভ জন্মদিন গাইজ কি ক'ম আপোনালোকক আৰু ভিডিঅ'টো চাওক আজি ৰৌতাতে কেক চেক কাটিম আৰু কেনেকৈ কাটি জীৱনৰ প্ৰথমবাৰ আজি ফাৰ্ষ্ট টাইম মানে কেক কাটিবলৈ গৈ আছোঁ গাইজ अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर अपने जीजा जी फेंक के मारो या फूफा जी मुझे नहीं पता बस क्लिक हो जाना चाहिए अब मैं भी जा रहा हूं मुझे मुठिया बेलने जाना है बाय এইবিলাক ৰখি আছে এতিয়া আৰু কেইজনমান মানে লগৰীয়া আহিবলৈ আছে স্কুলৰ লগৰীয়া সেইকাৰণে মানে ৰখি আছোঁ গাইজ এই তলত চাওক কিমান ওপৰত মোবাইলটো উৰিবলৈ গ'ল কিন্তু গাইজ পূৰা মানে এনেকুৱা বৰষুণ দি আছে নেৰে আমাৰ অসমত মানে এটা চলি আছে ৰ'দ দিলে ৰ'দ দিয়ে বৰষুণ দিলে বৰষুণ দিয়ে হয় না কিৰণ মজা না আৰু ভিডিঅ'টোৰ কাৰণে কিবা কৈ দি আমাৰ ফলৰ ভিডিঅ'টো অলপ লাইক কমেন্ট শ্বেয়াৰ পুৰা ভাইৰেল কৰি कुछ भी দেখি গাইজ এনেকৈ ভাইৰেল চাইৰেল কৰিব দেই আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক মজা লাগিব এইফালে আৰু এই লগৰীয়াবোৰক দেখাই দিওঁ এইটো কিৰণ গৌৰৱ আশিষ দীপ একদম এই তাপস এইটো আমাৰ গগন ভাই কি কৰি আছে পূজা খুচি এণ্ড গায়ত্ৰী মুখটো দেখাই দি গাইজ ভিডিঅ'টো পূৰা সম্পূৰ্ণ চাব যে হিলাই দিম এতিয়া জাষ্ট আৰম্ভ হ'ব আৰু কেইজনমান আহি আছে হিলাই দি আছোঁ গাইজ আপোনালোকৰ চাই গাইজ এতিয়া গৈ আছোঁ আমি মানে কেক চেক কাটা হ'ব একে ৰুমৰ ভিতৰত গৈ আছোঁ জগন্নাথ ভাত খাম মজা না তো চাবোন তাবোন লগাই লৈছে দেখোন গাইজ সোমাই আহিলোঁ এতিয়া কেক চেক গগন চগন ৰেডি কৰিব একেবাৰে বঢ়িয়াকৈ লগৰীয়াবিলাক চাওক বেছি লগৰীয়া নাই একে চিনেমেটিক শ্বটত দেখাইছোঁ আপোনালোকক মজা গাইজ পাঁচটা এনেকুৱা মানে ৰিলিজ হোৱা নাই মই কেক কাটিম বুলি গৈ আছোঁ গাইজ জীৱনৰ প্ৰথমবাৰ গম পাইছিলে পৰা ইমান সৰুৰ পৰা ডাঙৰ হ'লোঁ কিন্তু কেক কাটা নাই কি কোৱা দীপ কি কোৱা তই কেক কাটি পাইছ না বাৰু এইটো ক'ব হা কেক কাটি পাইছ না সৰুৰ পৰা ডাঙৰ হৈছোঁ বাৰ্থডে পাতিব জীৱনৰ প্ৰথমবাৰ বাৰ্থডে বা কেক কাটি আছোঁ মানে তাকো ঘৰত নহয় মানে কি ক'ম আৰু গাইজ ৰৌতাত মানে একে ঘৰত আমাৰ ঘৰ চৰ দুখীয়া মানুহটো সেইকাৰণে সেয়া আপোনালোকে বুজি পাইছে মানে কমেণ্ট কৰি জনাব দেই গাইজ এটা বঢ়িয়া বস্তু দেখাবলৈ খুজিছোঁ এয়া আমাৰ তলত আছে বা হনুমান মন্দিৰ আমাৰ বজৰংবলী আৰু আপোনালোকে চাওক আমাৰ ৰৌতা টাউনটো কেনে দেখি কি ক'ম আৰু গাইজ কেক চেক কাটা হ'লে একে দেখাই আছোঁ আপোনালোকে গাইজ এইটো মোৰ কেক নামটো চাই লওক আৰু গাইজ ফটাফট আপোনালোকে আৰু
কি মানে ভিতৰত কি আছে গিফ্টটো আছে আপোনালোকে দেখুৱা এতিয়া গগনে দিয়া বলক এইটো তাৰপিছত চাই গাইজ ভিডিঅ'টো পুৰা গাইজ মানে চাইডে চাইডে কেক লাগিছে মানে খুলিলো হয় এইটো মানে আমাৰ গগন ভাই কৈ আছে খুলিব লাগিব কাৰণ গাড়ী আছে বেছিকৈ মোবাইল অলপটো চাই খুলি দিওঁ আজি কি আছে গানিয়ে পেন আছে কিজানি Guys, jangan pengen ada. 1 2 3 counting kor 1 2 3. Golor size. Sabia. আপনারা কমেন্ট কৰি জনাওকচোন এনেকা কি বস্তু golor size আপুনি কমেন্ট কৰি নিশ্চয় জনাব blue heaven guys কমেন্ট কৰি নিশ্চয় জনাওক মই চালো এতিয়া গম পাইছে আপোনালোকে guys এইটো মানে কি বুলি কয় এইটো নাজানে একো নাজানে আৰু আপোনালোকে আচলতে নাজানে ভালকে দেখা নিশ্চয় পিন্ধি দেখুৱাম গাইছ দিছে যদি আৰু পিন্ধি দেখুৱাম লাগিব নিশ্চয় কমেন্ট কৰি জনাব দেই আৰু এইগুলোৰ মেইন বস্তু কৈছি বঢ়িয়া বস্তু দিছে কিন্তু মই চাহটো নাখাওঁ গম পাইছে গাইছ আৰু এটা মালাৰে খাব আৰু এটা আছে মোক দিবি মই বিয়া পাতলি তাক বিয়া পাতলে এইগিলা নাথাকে মজা হ'ব আৰু কাতৰা গাইছ আৰু এটা লগাব লাগিব কিন্তু সঁচাই মাৰ খাবি নহ'লে লগাব লাগিব কিন্তু লগা দেই জানে বোলে ছোৱালী মানুহ নাজানে লগাব দি কি বঢ়িয়া জানেই লগাব লাগিব কিন্তু তই নেকি মাৰ খাবই বেছি অকাত নাই খোৱাবৰ কাৰণে সেইকাৰণে মানে চাওমিন খুৱাই দিছোঁ গাইজ কেনে লাগছি ক খুচি পূজা মজা না এবাৰ ল'বি ক টেষ্টি না এফালে লগৰ এটা আহি আছে গাইজ সকলোকে মানে টেষ্টটো সুধিলেও কেনে লাগছি গাইজ কিৰণ ভাই কেনে লাগছি ক মজা আৰু গৌৰৱ আজি কেনে খাইছে না নাই এতিয়ালৈকে ভাই খাই ল টিকেট কেনে মজা না দীপ জুই না ভাই বেছি দামী খোৱা অকাত নাই না দুখীয়া মানুহ যিহেতু ভাই জগন্নাথ বঢ়িয়াকৈ মাৰি আছে না কেনে জগন্নাথ ক মজা না আৰু বাৰ্থডেটোত আহি কেনে লাগছি কেনে লাগছি মজা না গাইছ খাই লওক ঐ কণিকা খাওঁ কোনে খোৱা নাই ঐ ইয়াতে আছে